জিন্দাবাদ জিন্দাবাদ গণেশ্বর গোয়ারি জিন্দাবাদ 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 সুবাইজার কাক লাগে গণেশ্বর গোয়ারি সুবাইজার কাক লাগে গণেশ্বর গোয়ারি আজি মানে বিটিআর যেটো বিটিআর ইলেকশ্যন আৰম্ভ হৈছে এইটো টিকিটটো আজি কেইদিনমান আগতে আমাৰ ইপিপিএল দলৰ পৰা 18টা টিকিট কেণ্ডিডেট ঘোষণা কৰিছে 22টামান বাকী আছে 22টা টিকিটো আজি 2-3 দিনৰ পৰা অপেক্ষাই আছিলোঁ আমি যে টিকিটটো ঘোষণা হ'ব তে আমাৰ সুবাইজাৰ সমষ্টিৰ পৰা গণেশ্বৰ গোৱাৰী জন্মলগ্নৰ পৰা লাগি আছিল যোৱাবাৰ আমি হাৰিছোঁ গভৰ্ণমেণ্ট নাথাকাতো হাৰিছোঁ যদি আমি 19,000 ভোট পাই হাৰিছোঁ তে এবাৰ কি হৈছে এইকেইদিন পৰা শুনি আছোঁ যে গণেশ্বৰ গোৱাৰী টিকিটটো পাব কিন্তু যোৱাকালি কেইজনমান ব্যক্তিয়ে আমাৰ সুবাইজাৰ সমষ্টি নহয় সিহঁতে থুৰিবাৰীৰ পৰা আহি কিছুমান মানুহ লৈ যে আমাৰ MP ছাৰৰ ঘৰত হাল্লা কৰিছে মানে টিকিটটো বোলে আমাৰ কোনোবাক লাগে তে গণেশ্বৰ গোৱাৰী আজি 10 বছৰৰ পৰা ইপিপিএল দলটো জন্মলগ্নৰ পৰা লাগি আছিল বা জন্ম দিছে পাৰ্টিটো ইয়াক টিকিটৰ পৰা বঞ্চিত কৰাৰ কাৰণে লাগি আছে আজি আমি শুনা মতে গণেশ্বৰ গোৱাৰী আমাক কৈছে যে আমাৰ ঘৰত মানুহ আহিছিল কিছুমান চেণ্ট্ৰেলৰ পৰা আহি মানে তাক বুজাই আছিল যে আপুনি টিকিটটো এৰিব লাগে চিটটো এৰিব লাগে কি এৰিব আমিতো গণেশ্বৰ গোৱাৰী এৰিলে আমি এৰি দিম পাৰ্টি এৰি দিম গণেশ্বৰ গোৱাৰী যদি সুবাইজাৰ সমষ্টিত যদি টিকিট নাপায় আমি কোনো পদে গাৰগাঁও বালাতল BCDC মই BCDC চেয়াৰমেন হয় BCDC মানি নলয় মানে গণেশ্বৰ গোৱাৰীক টিকিটটো লাগিব গণেশ্বর গোয়ারিক লাগিবই 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 গণেশ্বর গোয়ারিক লাগিবই 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 গণেশ্বৰ গোৱাৰী টিকিট নাপালে আমি ইণ্ডিপেণ্ডেণ্ট হৈ থিয় হ'ব গণেশ্বৰ গোৱাৰীক থিয় কৰাম আমি আজি গণেশ্বৰ গোৱাৰী যদি ইণ্ডিপেণ্ডেণ্ট থিয় নহয় আমাৰ যিটো প্ৰতিবাদ চলিব আৰু আমাৰ কি প্ৰত্যেকটা প্ৰাইমাৰী বা প্ৰত্যেকটা BCDC এৰিয়াৰ পৰা বা টাউন কমিটিৰ পৰা আমি এনেকুৱা কৰি যোৱাকালিৰ পৰা আমি ষ্টাৰ্ট হ'ব পদত্যাগ ষ্টাৰ্ট হ'ব আমি ৰাজনীতি নকৰিলে চলিব আমাক আমি আগতে ৰাজনীতি কৰা নাছিলোঁ যিটো আমাক গণেশ্বৰ গোৱাৰী আমাক ইপিপিএল দলত লৈ আহিছিল তে আমি ইপিপিএল দলত গণেশ্বৰ গোৱাৰীৰ কাৰণে আহিছিলোঁ গণেশ্বৰ গোৱাৰী যেতিয়া নাই যদি আমি নাই তে আমাৰ এইটো প্ৰতিবাদ চলিব আৰু অহা 26 তাৰিখত আমাৰ 26 তাৰিখত গম পাব যে ইপিপিএল দলে আমাৰ গণেশ্বৰ গোৱাৰীক টিকিট নিদিয়াকৈ কিমানখিনি ভুল কৰিছে নে ভালেই কৰিছে গম পাব